নমস্কাৰ সকল মই মনোজ শইকীয়া মই এতিয়া নতুন ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজত আজি আলোচনা কৰিলে বিষয় হৈছে আমি অনলাইন মিটিংসমূহত কিয় উপস্থিত অনলাইন সেমিনাৰত কিয় উপস্থিত থাকিব সেই বিষয়ে আলোচনা কৰিম আমি বহুতেই ইনকামৰ আশাৰে বিভিন্ন কোম্পানীৰ লগত জড়িত হওঁ কাম কৰোঁ কিন্তু আমি সেই কাম কৰিবলৈ যাওঁতে কোম্পানীটোৰ বিষয়ে আমি বহুতেই ভালদৰে নাজানো চিষ্টেমটো নাজানো কেনেকৈ প্ৰধান কামটো কি হৈছে আমাৰ প্ৰধান কামটো হৈছে ইয়াৰ পৰা শিকিবলৈ চেষ্টা নকৰা আৰু চেষ্টা কৰিলেহে আমি জইন হৈ ইনকাম বিচাৰোঁ ইনকাম আমি কেনেকৈ পাম কেনেকৈ কি আমি ইনকাম পাম যাৰ কাৰণে আমি ভালদৰে সফল নহওঁ সফল হ'বলৈ আমি কি কৰিব লাগে এটাকে আমি সকলোৱে মনৰ কাৰণে কাম কৰি জানা কোম্পানীৰ বিষয়ে ভালদৰে জানিবই লাগিব বুজিবই লাগিব শিকিবই লাগিব কেনেকৈ কাম কৰিম কি ধৰণৰ প্ৰচেছ এইখিনি কেনেকৈ জানিম এই যেতিয়া আমি আলোচনা হ'ব আৰু সেই আলোচনাত আপুনি উপস্থিত থাকিব লাগিব বৰ্তমান সময়ত এই আলোচনা কৰে এটা হৈছে অনলাইন মাধ্যম আৰু এই অনলাইন মাধ্যম আপোনাৰ গুগল মিটিং হওক জুম মিটিং হওক এই সময়ত আপোনাৰ উপস্থিত থাকিব লাগিব উপস্থিত নোহোৱাটো আপুনি কেতিয়াও জনোৱাৰ কাৰণে আপুনি অনলাইন মিটিং আয়োজন কৰে আৰু এই অনলাইন মিটিঙৰ জৰিয়তে জইন নহওঁ তাৰ বাবে আমি ভালদৰে বুজি নাপাওঁ যাৰ কাৰণে আমি কোম্পানীৰ বিষয়ে সফল হ'ব নোৱাৰোঁ যেনেদৰে আমি উপস্থিত থাকিব তেনেদৰে উপস্থিত নাথাকোঁ য'ত তাৰ অনলাইন উপস্থিত থাকিবলৈ চেষ্টা কৰিবলৈ চেমিনাৰসমূহত সদায় উপস্থিত থাকিলেহে সঠিক হ'ব পাৰিব আজি আমি আলোচনা কৰোঁ কিয় উপস্থিত থাকিব লাগে কিয় উপস্থিত থাকিব লাগে চাওক প্ৰথম কথা আমি অনলাইন এইকাৰণে উপস্থিত থাকিব লাগে আপোনাৰ যিজন জড়িত কৰাইছে তেখেতে কি কথা আপোনাক কৈছে সেই কথা সঁচা নে মিছা শুদ্ধ নে অশুদ্ধ কেনেকৈ গম পাব সেইসমূহ জানিবৰ কাৰণে আপোনাৰ একবাৰ হৈছে অনলাইন মিটিংখন জ্বলেহে আপোনালোকে সঠিক তথ্যসমূহ লাভ কৰিব কাম কৰে কি ধৰণৰ প্ৰচেছ কাম কৰে কেনেদৰে ইনকাম কেনেদৰে এইখিনি আপোনালোকে শিকিব পাৰে এই সকলোৱে তথ্য জানিবৰ কাৰণে আপোনাৰ আজিকালি আমি কোনেও কাৰো কথা বিশ্বাস কৰিব নোৱাৰি লগ কৰি বুজাব নোৱাৰি সময় নাই কাৰো সময় নাই হয় সময় সকলোৱে বাৰু যাওঁ বুলি যাব নোৱাৰে লগ কৰিব নোৱাৰে সকলোৰে সময়ৰ অভাৱ সকলোৱে শিকিব পৰা আমাৰ একমাত্ৰ উপায় হৈছে অনলাইন মিটিং যোগেদি আপোনালোকে এনেকুৱা যাবলৈ হৈছে যিজন আপোনাৰ জইন কৰিছে তেখেতৰ জৰিয়তে সঁচা মিছা শুদ্ধ নে অশুদ্ধ এই বিষয়ে জানিবই লাগিব ইনকাম কেনেকৈ পাব এই সকলোখিনি জানিবৰ কাৰণে আপোনাৰ মূল হৈছে অনলাইন প্ৰশিক্ষণ অনলাইন মিটিঙত থাকিলেহে কোম্পানীৰ বিষয়ে ভালদৰে অধ্যায়খিনি জানিব হয় যি সময়ত আপোনাৰ জইন হৈছে 1-2 মাহৰ পিছত নতুন কিছুমান প্ৰডাক্ট লঞ্চ হ'ব পাৰে চিষ্টেম আহিব এই সময় কেনেকৈ জানিব এইসমূহ জানিবৰ কাৰণে আপোনাৰ অনলাইন মিটিংখনৰ জৰিয়তে জানিব পাৰিব অনলাইন মিটিংখন আপোনাৰ জৰিয়তে হয় কোম্পানী প্ৰডাক্টৰ বিষয়ে আলোচনা কৰা হয় কোম্পানী প্লেন বেলেঞ্চৰ বিষয়ে আলোচনা কৰা হয় নতুন তথ্যসমূহ শ্বেয়াৰ কৰা হয় সেই অনলাইন মিটিংখনৰ জৰিয়তে আপোনালোকে জানিব পাৰিব ভালদৰে কামবোৰ আগবাঢ়ি যাব পাৰিব অনলাইন মিটিংখন অকল মনোবল বৃদ্ধি হ'ব মিটিংখনৰ জৰিয়তে লিডাৰসকল উপস্থিত থাকে সকলো লিডাৰ উপস্থিত থাকে লিডাৰসকলে তেওঁলোকে সঠিক কি আছে শ্বেয়াৰ কৰে কেনেকৈ সফল হৈছে কেনেকৈ কাম কৰিছে কি ধৰণে মিটিঙত শ্বেয়াৰ কৰে এইবিলাক শিকি জানি বুজি আপুনিও তেনেদৰে কাম আগবাঢ়ি যাব পাৰিব হয় মনোবল সফল হ'ব বৃদ্ধি পাব সেয়ে মিটিঙত থাকিলেহে মিটিঙত কেনেকৈ হেণ্ডেল কৰি সেই বিষয়ে জানিব অনলাইন মিটিঙত থাকিলে লিংক শ্বেয়াৰ কৰা হয় কেনেকৈ লিংক বনোৱা হয় এই সকলো তথ্যকেইটা আপোনাৰ মিটিঙৰ যোগেদি সকলো শিকোৱাই হয় কেনেকৈ মিটিঙৰ লিংক শ্বেয়াৰ হয় লিংক বনোৱা হয় কেনেকৈ টপিক কৰা হয় কেনেদৰে আগবাঢ়ি যাব পাৰি আপোনালোকে অনলাইন মিটিংখন জৰিয়তে আপোনালোকে শিকোৱায় যদি আমি অনলাইন মিটিঙত উপস্থিত এই বিষয়ে কেতিয়াও আপুনি ভালদৰে বুজিব নোৱাৰিব অনলাইন মিটিঙৰ যোগেদি বহুতো নজনা কথা আমি জানিব পাৰোঁ কোম্পানীৰ বিষয়ে জানে বা নাজানে
যিবোৰ হৈছে যিকোনো কামেই হ'ল সুধিব পৰা লাজ হওক ভয় কৰে হয় সিহঁতে সুধিম বুলি ভাবে সুধিব নোৱাৰে কিন্তু এই অনলাইন এইকেইটা প্ৰশ্ন মিটিংখনত উপস্থিত থাকি আপুনি জনাব পাৰে সুধিব তেতিয়া আপুনি তাৰ বিষয়ে জানিব পাৰে যিটো সুধিম বুলি ভাবিছে সেইটো আপুনি জনাব পাৰিব সুধিব পাৰিব আৰু তাৰ ভিতৰত কি মিটিঙত থাকি আলোচনা কৰি আপোনাৰ লাভ হয় সৰু লাগি থকা প্ৰত্যেকটো আপোনাৰ আপুনি জানিব পাৰে তেনেদৰে আপোনাৰ মিটিং সকলোখিনি শিকিব যি নিজৰ লগতে নিজৰ টিমটো আগবঢ়াই নিয়াত আপোনালোক সফল হওক সঠিকভাৱে জানিবই লাগিব কৰিবই লাগিব তাৰ কাৰণে সফল হ'ব পাৰে অনলাইন মিটিংখন আপোনাৰ প্ৰয়োজন হয় আৰু বন্ধুসকল মোৰ ভিডিঅ' দীঘলীয়া নকৰোঁ মনে পাইছোঁ আৰু গৈছে লাইক কম শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নকৰে সকলো সদস্য এই বিষয়ে জানিব পাৰে থাকিবলৈ এই বিষয়ে জানিব থাকে তাৰ আগবাঢ়ি যাব পাৰে তাৰ আজিৰ ভিডিঅ'টি ইমানেই ধন্যবাদ